নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ। আজি মই আপোনালোকক আমাৰ গাঁওখনত হোৱা বৰষুণৰ পানীৰ পৰা কেনেকৈ কৃত্ৰিম বানপানী হয় সেইটো দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে নিশ্চয় সামাজিক মাধ্যমত টিভি চেনেলবোৰত আপোনালোকে সাংবাদিক বন্ধুসকলৰ পৰা আপোনালোকে শুনিবলৈ পায় যে গুৱাহাটী মহানগৰীত অলপ বৰষুণ পৰিলেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। কিন্তু আমি গাঁৱত বাস কৰোঁ, তথাপিতো আমাৰ গাঁৱত দেখিছে বৰষুণৰ পানী পৰিলে কেনেকৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এই কৃত্ৰিম বানপানী যে আমাৰ গাঁও অঞ্চলত হয়, কিয় হয় নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পৰা নাই। কাৰণ কিয়, আগৰ দিনত মানুহৰ শিক্ষা কম আছিল, কিন্তু মানুহবিলাকৰ জ্ঞান বেছি আছিল। আমি সৰুৰে পৰা দেখিছোঁ আমাৰ প্ৰত্যেক মানুহৰ ঘৰৰ আগফালে একোটাকৈ ড্ৰেইন থাকে, যাতে বৰষুণৰ পানী আহিলে এই ড্ৰেইনেৰে পানীবিলাক বিলত নহ'লে কোনোবা নদীত যাই পৰে। তেনেকুৱা ছিষ্টেমত আগৰ দিনৰ মানুহবিলাকে কৰি লৈছিলে। কিন্তু যেতিয়াৰ পৰা JCB ট্ৰেক্টৰ আহিব আৰম্ভ হ'ল, তেতিয়াৰ পৰাই মানুহবোৰে কি কৰে, JCBৰে মাটি কাটি এই আগৰ ড্ৰেইনবিলাক ফিল আপ কৰি দিয়ে, যাৰ ফলত বৰষুণৰ পানী পৰিলে সেই পানীবোৰ ওলাই যাব পৰা ৰাস্তা নাথাকে। গতিকে আমাৰ আজিৰ যিবিলাক মানুহ, এই মানুহবিলাকৰ মগজুৰ কিছুমান বিকৃতি ঘটিছে বুলি মোৰ অনুমান হয়। কাৰণ কিয়, আমি সেইবিলাক কথা কেতিয়াও চিন্তা নকৰোঁ যে বৰষুণৰ পানী পৰিলে এই পানীবিলাক কোনপিনেদি ওলাই যাব, সেইটো আমি নাচাওঁ। ঠিক তেনেধৰণে গুৱাহাটীৰো সেই একে অৱস্থা। কিছুমান ঠাই বিশেষে নলা নৰ্দমাবিলাক জাবৰেৰে ভৰি পৰি থাকে, যাৰ কাৰণে পানীবিলাক ওলাই যাব নোৱাৰে। কিন্তু আমি কি কৰোঁ, যি চৰকাৰে নাহক কিয় আমি চৰকাৰক দোষ দিওঁ যে চৰকাৰে একো ব্যৱস্থা নকৰে। কিন্তু চৰকাৰে কি ব্যৱস্থা কৰিব, আমি নিজে যদি সচেতন নহওঁ, আমি যদি নিজেই নাভাবোঁ। এই দেখিছে এই ৰাস্তাবিলাক যে এইটো বিলত যোৱা ৰাস্তা, এই পানীবিলাক আগতে বিলত গৈছিল, এতিয়া এইবিলাক বিলত যাব নোৱাৰে, যিহেতু ইয়াত মাটি তোলা হৈছে, যাৰ কাৰণে বিলত পানীবিলাক যাব নোৱাৰে। বৰষুণ পৰিলে পানীবিলাক এই ৰাস্তাবিলাকত আৱৰি ধৰে। আৰু এনেকৈ যদি পানী জমা লাগি থাকে, এটা সময়ত কি হ'ব, এই ৰাস্তাবিলাক ভাগি ছিগি যাব। আৰু তেতিয়া কম ৰাস্তাবিলাক আমাৰ বেয়া হৈছে, চৰকাৰে আমাক ৰাস্তাবিলাক ঠিক কৰি নিদিয়ে। গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ, অকল যে আমাৰ গাঁওখনতে যে অলপ কৃত্ৰিম বানপানী হয় সেইটো নহয়, আন কিছুমান ঠাইতো তেনেকুৱা দেখিবলৈ পোৱা যায় কৃত্ৰিম বানপানী। গতিকে এই কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰা যায় সেইটো আমি নিজেই চিন্তা কৰিব লাগিব। আমি প্ৰত্যেক ঘৰৰ সন্মুখে একোটাকৈ সৰু সৰু ড্ৰেইন খান্দি ল'ব লাগিব, যাতে এই পানীবোৰ বিলত বা খালত পৰে তাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু আমি সেইবোৰ নকৰোঁ। গতিকে বন্ধুসকল, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো দেখুৱালোঁ। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।